নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা এই ফটোখন আচলতে নিগেটিভ ফটো হয়। এতিয়া আমি এই নিগেটিভ ফটোখনৰ জৰিয়তে আমি এই ফটোখন কাৰ আৰু ইয়াৰ অৰিজিনেল ৰূপটো আমি এতিয়া চাম। আহক বন্ধুসকল, ভিডিঅ'টো চোৱাৰ আগতে মোৰ এই চেনেলটোত যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আপোনালোকে ভালদৰে চাওক। এই ফটোখন যে দেখিছে, এই ফটোখনৰ নাকত এটা বিন্দু আছে। আপোনালোকে মই কোৱাৰ ধৰণে আপোনালোকে কৰি যাব আৰু এই ফটোখনৰ আচল ৰূপটো আপোনালোকে দেখা পাব। এই যে দেখিছে আপোনালোকে ফটোখনৰ নাকত যিটো ছোৱালী, নিশ্চয় এজনী ছোৱালী হয়, সেই ছোৱালীজনীৰ নাকত যিটো বিন্দু দেখা পাইছে, সেই বিন্দুটোত আপুনি একেথৰে চাই থাকিব আৰু মই 25 ছেকেণ্ডলৈ গন্তি কৰিম। আপুনি 25 ছেকেণ্ড হোৱাৰ লগে লগে ওচৰতে থকা হোৱাইট বৰ্ডখনত চাব আৰু তেতিয়া আপুনি দেখা পাব সেই ছোৱালীজনীনো কোন। আহকচোন আমি আৰম্ভ কৰোঁ। ষ্টাৰ্ট। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25। আপুনি এতিয়া হোৱাইট বৰ্ডখনত চাওক, ভালদৰে চাওক। নিশ্চয় দেখা পাইছে, এখন ৰঙীন ফটো নিশ্চয় দেখা পাইছে বন্ধুসকল। এজনী ছোৱালীয়ে হাঁহি থকা নিশ্চয় দেখিছে। এখন ৰঙীন ফটো। যদি দেখা নাই আপুনি আকৌ এবাৰ ভিডিঅ'টো প্লে কৰি চাব পাৰে। গতিকে বন্ধুসকল, এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপুনি লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।